Hello everyone, কি খবৰ সকলোৰে? Welcome to my new video. সকলোলৈকে শেহতীয়াকৈ হ'লেও ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জনাইছোঁ। আপোনালোক সকলোৱে চাগে একেদিন ৰাসৰ লগত ব্যস্ত হৈ আছে। ওচৰৰ পাজৰে চাগে আপোনালোকৰ ৰাস উদযাপন কৰা হৈছে। ঠিক তেনেদৰে আমাৰো ঘৰৰ কিনাৰতে ৰাস উদযাপন কৰিছে আৰু এয়া হৈছে চাৰিঙৰ ৰাস। আমি সকলোৱে ৰাসৰ দিনাখনি ৰাতিপুৱাই চাৰিং ৰাস মন্দিৰত চাকি দিবৰ কাৰণে আহিলোঁ। আপোনালোকে বাৰু গৈছেনে চাকি দিবলৈ? ৰাসৰ দিনা ৰাতিপুৱাই সকলোবিলাক মানুহ এই মন্দিৰলৈ চাকি দিবৰ কাৰণে আহে আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ ইয়ালৈ আহে। গতিকে ময়ো আহিলোঁ, ঘৰৰ সকলোবিলাক মানুহ আহিছে ইয়াতে ৰাতিপুৱা চাকি দিবৰ কাৰণে। ইয়াত চাওকচোন কিমান মানুহ হৈছে আৰু ৰাতিপুৱাৰ পৰা ইয়াত আচলতে মানুহৰ ভিৰ হয় আৰু পুৰা আবেলিলৈকে ইয়াতে চাকি দিয়া পৰ্ব হৈয়ে থাকে। আৰু এয়া আমি ঘৰৰ সকলোবিলাক ৰাসৰ পিছদিনাখনি ৰাতি ইয়ালৈ ভাওনা চাবলৈ আহিছোঁ। আচলতে ৰাসৰ দিনা ৰাতি আমি ইয়ালৈ নাহিলোঁ বাৰু। এয়া সোমাই যোৱা ৰাস্তাটো মই অকণমান দেখাই দিছোঁ। এয়া নামঘৰলৈ যোৱা ৰাস্তা। চাৰিওফালে পূৰা মানুহৰ ভিৰ হৈ আছে। প্ৰত্যেক বছৰে আমাৰ চাৰিঙত ৰাস উদযাপন কৰা হয় আৰু এইবছৰো আমাৰ ইয়াত ৰাস উদযাপন কৰিছে। এইবাৰ 57 সংখ্যক ৰাস মহোৎসৱ ইয়াত উদযাপন কৰা হৈছে। আৰু এয়া হৈছে ৰাস নামঘৰলৈ সোমাই যোৱা বাটচৰা ভাগ। খুব এটা ধুনীয়া পৰিৱেশ আৰু এয়া ছাইডত আছে দশাৱতাৰৰ আটাইকেইটা চৰিত্ৰ ইয়াতে ধুনীয়াকৈ সজাই থোৱা হৈছে। চাৰিওফালে ধূপ চাকি জ্বলোৱা হৈছে আৰু লগতে এয়া চাওকচোন ইয়াত ইমান ধুনীয়াকৈ লাইটৰ ব্যৱস্থা কৰিছে। সোমাই মানে বহুত ভাল লাগিছে আৰু বহুত মানুহ ইয়ালৈ আহিছে ভাওনা চাবলৈ, বহুতো আহিছে ৰাস চাবলৈ, বহুত মানুহ ইয়াতে ভিৰ হৈছে। আৰু আমি গৈ পাওঁতে ভাওনা অলৰেডি ষ্টাৰ্টেই হৈ গ'ল। অলপমান দেৰি হ'ল বাৰু পাওঁতে। আচলতে দুখন ভাওনা হৈছিলে ইয়াত। প্ৰথমখন অলপমান সন্ধিয়াৰ পৰা আৰম্ভ হৈছিলে আৰু নেক্সটখন 9 মান বজাৰ পৰা আৰম্ভ হৈছিলে আৰু আমি প্ৰথমখনৰ মানে অলপ যোৱাৰ পাছতে আমি পাইছিলোঁগৈ। চাওকচোন মানুহৰ ইমান ভিৰ হৈছে ইয়াতে, বহুত মানুহ ইয়ালৈ চাবলৈ আহে। অলপমান ভিডিঅ' কৰিছিলোঁ, তাকে আপোনালোকক দেখাই দিছোঁ ভাওনাখনত কিনো হৈছিলে। এফালে চাওক অখুৰ ওলাইছে। মই বাৰু ভাওনা চাই ভালেই পাওঁ দেই আৰু যিহেতু বছৰেকত এবাৰেই ৰাস হয় আৰু প্ৰত্যেক বছৰে মানে এদিন হ'লেও মই ভাওনা চাবলৈ আহোঁৱেই আৰু আজি চাবলৈ অহা ভাওনাখনৰ নাম আছিল মৎস্য অৱতাৰ আৰু 4 বেদ উদ্ধাৰ আৰু একেবাৰে শেষত এয়া শেষৰ ভাগ ভাওনা শেষ হ'ব হৈছে। এয়া লাষ্টত এয়া মৎস্য ওলাইছে। আপোনালোকে এই ভাওনাখন চাইছেনে বাৰু? আগত আহি খুব ভাল লাগিল আৰু বহুতো মানুহ ইয়ালৈ আহিছে আৰু বহুত মানুহ লগ পোৱা যায় ইয়াতে। মহাপ্ৰলয় হ'ব। পৃথিৱী তোমাৰ বাবে আমি বনজি আনি থাকিব। সাগৰৰ পানী সমগ্ৰ পৃথিৱী বুৰাই পেলাব। হয়দৈত্য লক্ষ্মীক স্বজন কৰি
এই ভাওনাখন শেষ হোৱাৰ পাছত আকৌ ছেকেণ্ডখন প্ৰায় 9 মান বজাৰ পৰা আৰম্ভ হৈছিল। দ্বিতীয়খন বাৰু বেছি সময় নাচালোঁ ভাওনা, 11 মান বজাতে আমি তাৰ পৰা ঘূৰি আহিলোঁ ঘৰলৈ। আৰু ঘৰলৈ অহাৰ আগতে আমি অলপমান ৰেষ্টুৰেণ্টত কিবা কিবি খাই ল'লোঁ আৰু অলপমান ভোকো লাগিছিলে যিহেতু। बाय बाय गाइस, अभी हम घर जा रहे हैं। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। এয়া ঘৰলৈ আহি আছোঁ কিবা কিবি মিঠাই লৈ আৰু ঘৰত খাবৰ কাৰণে। আজিলৈ আহিছোঁ। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক এণ্ড কমেণ্ট কৰিব। বাই।